নমস্কাৰ খবৰ টেক্সৰ সমূহ দৰ্শকক মই কল্পজ্যোতি ৰাখে স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁহি বালিজান পানিয়াৰা এখন বিশেষ খেলপথাৰত, য'ত বহু সংখ্যক যুৱক যুৱতীয়ে ভাৰতীয় সেনাবাহিনীৰ লগতে অসম আৰক্ষী বিভাগত যোগদানৰ বাবে অনুশীলন চলাই আছে। আৰু মই এই মুহূৰ্তত কেমেৰা পাৰ্চন হিমান্তক অনুৰোধ জনাইছোঁ তেওঁলোকৰ অনুশীলনৰ কিছু দৃশ্যাংশ দেখাবলৈ। আমাৰ মাজত অনুশীলন কৰা বহুতো যুৱক যুৱতী আছে। আমাৰ কাষতে এজন যুৱক দেখিছোঁ আৰু আমি এই মুহূৰ্তত তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ নামটো? মোৰ নাম জিতু চেতিয়া। কিমান দিনৰ পৰা এনেদৰে অনুশীলন চলাই আছে? অনুশীলন প্ৰায় ল'ৰাখিনি 1-1.5 বছৰমান হৈ গ'ল, কিন্তু এতিয়া এডমিট অহাৰ পৰা বেছিকৈ মানে প্ৰেক্টিছ কৰা দেখিবলৈ পোৱা হৈছে। আৰু প্ৰস্তুতি কেনেকুৱা চলিছে? প্ৰস্তুতি নিতৌ তোমাৰ 2-3বাৰমান ল'ৰাখিনি প্ৰেক্টিছ কৰা হয়। ৰাতিপুৱা 5টামান বজাত এবাৰ আহে, তাৰপিছত আকৌ দুপৰীয়া কিছুমান যদি ৰাতিপুৱা আহিব নোৱাৰে তেতিয়া কৰে, আৰু নহ'লে আকৌ গধূলি সময়ত প্ৰায় দেখিবলৈ পোৱা যায়। আপোনাৰ 3200 মিটাৰ আহিব। আপোনাৰ ফিল্ডত কিমানখিনি কভাৰ হয়? তোমাৰ FB আৰু UB কাৰণে 3200 মিটাৰ দৌৰিব লাগিব আসাম পুলিচত। এতিয়া কথাটো হ'ল কি, আমাৰ যিখন ফিল্ড আছে এই ফিল্ডখনত 3200 মিটাৰ আমি 10 পাক বুলি অনুমান কৰিছোঁ। সময় কভাৰ হৈছেনে? সময় সকলোৱে কভাৰ হোৱা নাই, কিন্তু প্ৰায় সংখ্যক মানে ল'ৰাই হয়। ইয়া আছিল তাৰ স্থানীয় এজন যুৱকৰ মন্তব্য। আৰু এই মুহূৰ্তত কেমেৰা পাৰ্চন হিমান্তই ফিল্ডৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাই আছে, আৰু আমি আশা কৰিম তেওঁলোকে এই যাত্ৰাত সফল হওক। সকলোলৈকে শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰি আজিলৈ বিদায় মাগিছোঁ। চাই থাকিব খবৰ টেক্স।